Hello guys, welcome to my channel MK Sannasi Mobile. আজি আমি গৈ আছো শংকৰখোলা ওয়াটাৰফল লৈ তাতে আজি গাও ধুম বুলি ভাবিছো লগতে বন্ধুসকল আছে সিহঁতৰ লগত যাম সব বলক যাত্ৰা আৰম্ভ কৰো আমি লগত থাকক কেনেকুৱা জাগাখন হয় বহুতে যোৱা নাই বহুতে গৈছে সব লগত থাকক আমি এতিয়া বিজনী আহি পালো বিজনী বৰ্তমান ফ্লাইওভাৰৰ ওপৰত আছো এতিয়া অলপ মাৰ্কেটৰ ভিতৰত সোমাম অলপ কিবা কিবি কিনিম বুলি ভাবিছো তাতে যাই কিনে খোৱাৰ কাৰণে আৰু কিবা কিবি আৰু মানে ড্ৰেছ পাতি অলপ কিনিম এটা গাও ধুম বুলি ভাবিছো মানে লগতে যে ফ্ৰেণ্ডবোৰ আছে সো বলক অলপ ভিতৰত সোমাম এতিয়া এখন কাপোৰৰ দোকানত আহিলো হাফ পেণ্ট এখন কিনিম মানে গা ধুব লাগিব ন হাফ পেণ্ট এখন লাগিব হাফ পেণ্ট এখন লৈ লওঁ ইয়াৰ পৰা এইখন হাফ পেণ্ট পিন্ধিয়ে গা ধুম আজি ফাইনেলি এইখন হাফ পেণ্ট কিনিলোঁ এইখন পিন্ধিয়ে আজি গা ধুম বৰষুণৰ বতৰ কি যে হ'ব তাকে ভাবি আছোঁ অলপ যাত্ৰা যদি আৰম্ভ কৰিছোঁ অন্তিমত কি হয় দেখা যাওক লগত থাকক ঘৰত এনেকৈ আহি আহি আমি পালোঁ দোলানী বিল শংকৰখোলা ৰোড এইখন হৈছে দোলানী বিল সেই সৌখন পাহাৰ দেখা পাই আছে সেইখনতে যাম আমি সেইখনতে গা ধুম আজি আমি সব বলক গাইজ ফাইনালি আমি শংকৰখোলা আহি পালোঁ পাহাৰখনৰ ওপৰত উঠি আছোঁ আমি এতিয়া ইয়াতে কিবা মানে টিকেট ল'ব লাগে ইয়াৰ পৰা পাৰ হেড 10 টকা কৰি
লৈ আছে আপোনালোকে আহিলে ইয়াৰ পৰা টিকেট লৈ যাব বুলি So guys, finally আমি আহি পালোঁ শংকৰখোলা পাহাৰত ইয়াতে ইয়াৰ পৰাই দেখা যায় আছে ঝৰ্ণা ওপিনে আছে ঝৰ্ণাবোৰ আছে মানে পাহাৰৰ পৰা নামি আহিছে আমি এতিয়া ওপৰৰ পিনে উঠিম পাহাৰৰ ওপৰত উঠিম তাতে আৰু ধুনীয়া তাতে আৰু ধুনীয়া তাতে আৰু ধুনীয়া তাতে সো বলক ওপৰৰ পিনে যাওঁ আমি বহুত টাইম লাগিল দেই বিজনীৰ পৰা আহিছোঁ বিজনীৰ পৰা আহোঁতে আঢ়াই ঘণ্টা তেনেকুৱা লাগিল চাগে আঢ়াই ঘণ্টা 3 ঘণ্টা লাগিল চাগে ইয়াতে বাইক পাৰ্কিং কৰা হ'ল ইয়াতে সো বলক ওপৰৰ পিনে যাওঁ আমি এইপিনেদি যাম এতিয়া এই যিখন ঝৰ্ণা চাবলৈ গৈ আছোঁ সেইখন ঝৰ্ণাই হয় চাগে এইখন বহুত ধুনীয়া দেই জেগাখন ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব এইখনে হৈছে সেইখন ঝৰ্ণা যিখন ঝৰ্ণা চাবৰ কাৰণে আপোনালোকে ইমান টাইম অপেক্ষা কৰি আছিল একজন বহুত ৰিস্কি জায়গা মানে বহুত ৰিস্কি হয় পুরা ফিল্ডৰ পুরা পিছলা হৈ আছে আৰু ইয়াৰ ওপৰ পিনে আৰু জায়গা আছে ওপৰ পিনে আৰু যাবলৈ জায়গা আছে তো বহুত এনজয় কৰিলোঁ এতিয়া যাওঁ আৰু আমি বেছি দেৰি নকৰোঁ আমাৰ যাওঁতেও বহুত টাইম লাগি যাব বহুত ভাল লাগিল আহি কেনে শংকৰখোলা বৰঝৰা ৱাটাৰফলতকৈ নাজানো বৰঝৰা ৱাটাৰফল যাই পোৱা নাই এনে ভিডিঅ' ফটো যেনেকুৱা দেখিছোঁ আই থিংক তাতকৈ ইয়াতে বেছি ভাল লাগিব আহি চাব এবাৰ যোনে অহা নাই এবাৰ আহি চাব ইয়াত চ' গাইছ আমি যাওঁ আৰু এতিয়া ঘৰত আপোনালোকে যদি আহিব বিচাৰে 12টাৰ পিছত আহিব 12টাৰ পিছত মানে বহুত মানুহ হয় দূৰৰ পৰা আহে মানুহ বৰঝৰাত যেনেকুৱা দূৰৰ পৰা মানুহ আহে ইয়াতো তেনেকুৱা আহে বহুত সুন্দৰ পৰিৱেশ একদম পাহাৰৰ মাজত দুটা পাহাৰৰ মাজত ঝৰ্ণাখন ইয়াতে অহাৰ প্লেন নাছিল আমাৰ তথাপিও আহিলোঁ ভাবিলোঁ যে ওচৰততো
বৰঝৰা ওচৰতে পৰে তো এইখনে অলপ দূৰ হয় আমাৰ ঘৰৰ পৰা ভাবিলোঁ দূৰৰখনতে আগত যাওঁ চ' ৰাইজ কিবা খাই লওঁ নেকি এইবাৰ এতিয়া ৰুটি চুটি কিবা খাই লওঁ আৰু ভোক লাগছে ৰাতিপুৱা ওলাইছোঁ